আমাৰ পেণ্ডেল বনাই হৈ গৈছে বৰ্তমান। তাৰপৰা আমি পেণ্ডেল চেণ্ডেল বনাই আমি সকলো মূৰ্তি আনিলোগৈ। এয়া মূৰ্তি আনিবলৈ আমি 5খন গাড়ী গৈছোঁ আৰু লগতে আমাৰ কেম্পৰ সকলো সদস্য গৈছে। গৈ আমি মূৰ্তি আনি আছোঁ। আমি সেই পোৱাৰ লগে লগে কেম্পত অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ। সেয়া সকলোৱে নাচিছোঁ, ময়ো নাচিছোঁ। এয়া হাফ পেণ্টটো লগাই অলপ নাচি দিছোঁ। ফূৰ্তি আৰু ফূৰ্তি কৰি তাৰপৰা এতিয়া আমি টোপনি ক্ষতি হৈ গৈছে। সকলো নাচিয়ে আছে, উপায় নাই, নানাচিলে কি কৰিব। ফূৰ্তিটো এদিনেই পাব। এয়া ৰাতিপুৱা আমি গাড়ী চাড়ীবোৰ এয়া মেলা চেলা লগালোঁ। জয়ো আছে মোৰ লগতে এয়া, আৰু মেলা চেলা লগাই এয়া চব গাড়ী আমি মেলা চেলা ফিটিং কৰিলোঁ। ফিটিং কৰি হৈছে আৰু তাৰপৰা সকলো ফূৰ্তি গাড়ীবোৰ ধুইছে, গাড়ী চাড়ী ধুই মানে চব এয়া ৰান্ধনি চান্ধনি চব মানে ক্লিয়াৰ হৈ আছে। সত্যতাই ধূপ বিলাই আছে মানে গাড়ীৰ কাৰণে। এয়া আমি মূৰ্তি হেৰি খুলিম, কাগজ খুলিম মানে মূৰ্তি বিশ্বকৰ্মা বাবাক আমি দৰ্শন কৰিবলৈ। এয়া বিদ্যুতৰ লগত লাগি আছে। মহেশহঁতে এয়া কুঁহিয়াৰ কল এইবোৰ কাটি আছে, নাৰিকল কাটি আছে। নাৰিকলৰ পানী খাব লাগিব, সকলোৱে খাব। এয়া বিদ্যুত হোম পুৰিছে, পণ্ডিতজি লাগি আছে বিশ্বকৰ্মা মূৰ্তিৰ ওচৰত। এতিয়া চাই থাকিবচোন বাৰু, ৰাতিলৈও প্ৰগ্ৰেম হৈ থাকিব, কি বা হয় চাওঁ।